Guys, good evening and welcome back to my YouTube channel. বহুত দিনৰ মূৰত ব্লগ কৰিছোঁ কাৰণ অলপ প্ৰব্লেম চলি আছিলে ঘৰত সো সেইকাৰণে ব্লগ দিব পৰা নাছিলোঁ। বাকী আজি হৈছে আপোনাৰ জন্মাষ্টমী, সকলোকে জন্মাষ্টমীৰ বহুত শুভেচ্ছা থাকিল। হেপী জন্মাষ্টমী। আৰু দেখিছে গামোচা ধুতি পিন্ধি পুৰা ৰেডি হৈ আছোঁ। এতিয়া আমি গৈ আছোঁ এতিয়া নামঘৰলৈ। আমাৰ নামঘৰ আজি পাতিছে জন্মাষ্টমী, সো সেইকাৰণে মই গৈ আছোঁ নামঘৰলৈ আৰু আপোনাক দেখাই আছোঁ আমাৰ নামঘৰৰ আজি আৰু দুজন ভকত আহিছে মোৰ লগত যাব। এইপিনে এজন ভকত, এইপিনে এজন ভকত। তোমাৰ নামটো কৈ দিয়া। নমস্কাৰ, মোৰ নাম সীমান্ত কলিতা। তোমাৰ নামটো কি আছিলে? নমস্কাৰ, মোৰ নাম শ্ৰী অসীম কলিতা। আমি গৈ থাকোঁ এতিয়া নামঘৰলৈ, হয়নে? বোলা আমি গৈ থাকোঁ নামঘৰলৈ। চব ৰেডি আহি পাই গ'লোহি ৰাস্তাত। একচুৱেলি কি হয়, আমাৰ নামঘৰটো একচুৱেলি ৰাস্তাৰ পৰা অলপ পিনে যাব লাগিব, সেইকাৰণে আমি ৰাস্তালৈ আহি গ'লোঁ। এতিয়া দেখিছে আন্ধাৰ হৈছে চব পিনে। এতিয়া আপোনাৰ গাড়ী মটৰ লাহে এতিয়া বন্ধ হ'ব। এতিয়া 7টা বজাৰ পৰা লকডাউন আছে। আমি এতিয়া অলম'ষ্ট পাই গ'লোহি নামঘৰলৈ। নামঘৰত নাম চলি আছে, দেখিছে আমাৰ অকণ দেৰিয়ে হ'ল। আমাৰ নামঘৰ নাম ভাঙিলে, দেখিলে আপোনালোকে আপোনালোকক দেখালোঁ নামঘৰ নাম লৈ থকা দেখালোঁ আপোনালোকে। এতিয়া আমি চাহ খাম। এতিয়া চাহ খোৱাৰ পিছত আমাৰ এতিয়া প্ৰসাদ দিব, প্ৰসাদ দিয়াৰ পিছত আমাৰ আকৌ যাবলৈ হ'ব। চ' আজি যাওঁতে অকণ দেৰি হ'ব আৰু এতিয়া অলম'ষ্ট 9টা বাজিলেই। জন্মাষ্টমী আজি স্পেচিয়েল নামঘৰত পাতিছে, প্ৰত্যেক বছৰে পাতে। মা আহে, এইবাৰ মই আহিছোঁ। চ' সেইকাৰণে ভাল লাগিছে আহি পিনে আজি। ভাল লাগিছে নাই? এই গুডু ভাল লাগিছে নাই? হ'ব এয়া চাহ দিছে আমাক খাবলৈ, চাহ খাম এতিয়া। আমাৰ কৃষ্ণ আজি জন্মাষ্টমীৰ কাৰণে কৃষ্ণ জন্ম হ'ব যে, সেইকাৰণে ধুনীয়াকৈ কৃষ্ণক একদম ধুনীয়াকৈ সজাই ৰাখিছে। চব পূৰা দেখিছে, ধুনীয়াকৈ সজাই ৰাখিছে কৃষ্ণক। নামঘৰৰ ওচৰত ৰাখিছে, দেখিছে এচক ধুনীয়া লাগিছে দেখিবলৈ। দেখিছে পুৰি বনাই আছে, পুৰি হ'ব। চ' খানা ধুনীয়া হ'ব, পুৰি চুৰি হ'ব, ধুনীয়াকৈ হ'ব, পুৰি হ'ব। তাৰপিছত প্ৰসাদো হ'ব, বহুতেই হ'ব এতিয়া, কিন্তু বৰ্তমান এতিয়া অকণ দেৰি ৰৈছে। ৰৈ মেলি এতিয়া প্ৰসাদ খোৱাৰ আগতে এই চব প্ৰসাদ ধুনীয়াকৈ সজাই ৰাখিছে। এতিয়া প্ৰসাদ দিব। মই এতিয়া আমি খাই বৈ আহিলোঁ, ধুনীয়াকৈ খাই বৈ আহি পিনে এতিয়া বহি আছোঁ। এতিয়া আমাক প্ৰসাদ দিব। এতিয়া তুমি ৰুটি কেইটা খালা? 9টা খালা? তুমি কেইটা খালা? 5টা আধা খালা। মানে মোৰ লাষ্টৰ এটা ৰুটি তাক দি দিলোঁ, সি খালে। চ' এতিয়া আমি ৰৈ আছোঁ। ভাল লাগিছে। এতিয়া অলম'ষ্ট আপোনাৰ 10টা বাজিলে আৰু এতিয়া আমি প্ৰসাদ খাম, খাই পিনে লাহে ঘৰলৈ গৈ থাকিম এতিয়া। চ' বহুত দিনত ব্লগ কৰিছোঁ আজি, অলম'ষ্ট এসপ্তাহ হৈ গ'ল ব্লগ কৰা নাই, কাৰণ এতিয়া হৈছে সেইকাৰণে ব্লগ কৰা নাছিলোঁ, বাহিৰলৈ যোৱা নাছিলোঁ। চ' আজি বহুত দিনত ব্লগ কৰিছোঁ, ভাল লাগিছে। চ' আপকামিং আৰু ব্লগ আহি থাকিব আপোনাৰ কাৰণে। জন্মাষ্টমী সকলোকে শুভেচ্ছা দিলোঁ আজি ইয়াৰ পৰাই। হেপী জন্মাষ্টমী। আমি এতিয়া প্ৰসাদ খাম এতিয়া। কৃষ্ণ এই দেখিছে প্ৰসাদ আছে, কল আছে, এইটো আপোনাৰ এইটো মিঠৈ হয়, এইটো মিঠৈ আছে। কেনেকুৱা লাগিছে তোক ক? আজি ভাল লাগিছে নাই তোৰ? লাগিছে। ফাৰ্ষ্ট টাইম আহিছে নি জন্মাষ্টমী? মই আগতেও আহিছোঁ। আমাৰ ছেকেণ্ড ভকত ইয়াতে আৰু মানে একচুৱেলি টোপনি লাগিছে আৰু দেখিছে। এই আমাৰ কৃষ্ণ পূৰা ভক্ত হয়, দেখিছে। ব্লগটো ইমানেই আছিলে। আজি আপোনাক দেখুৱালোঁ আমাৰ নামঘৰত পাতিছিলে, জন্মাষ্টমী পাতিছিলে। জন্মাষ্টমী অলপমান আপোনাক ক্লিপ দেখালোঁ আপোনালোকক। যদি ব্লগ চাই ভাল পায় লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, আপোনালোকে যদি ছাবস্ক্ৰাইব কৰি দিব। আকৌ লগ পাম নেক্সট ভিডিঅ'ত। বাই বাই, টেক কেয়াৰ এণ্ড হেপী জন্মাষ্টমী। বাই বাই।